নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই দিয়া ভিডিঅ'জ বিলাকৰ পৰা আপোনালোকৰ কৰবাত নহয় কৰবাত হেল্প হ'ব বুলি মই আশা কৰি সদায় ভিডিঅ'টো বনাও তো আজিও হেতু আশা কৰি ভিডিঅ'টো বনাইছো যাতে আপোনালোকৰ হেল্প হয় কথাখিনিৰ পৰা আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই এটা কথা কওঁ যে মানে আগেটো কৈছো যে মই মানে ভাবি থাকো যে এটো মানে জিটি কৈ থাকোতে মানে মই ভাবি থাকো যে আজি কিটো ওপৰত ভিডিঅ' দিম কোনটো কথা মানে কনফিউজনত থাকিব পাৰে আৰু আপোনালোকৰ কমেন্টবোৰ মই সকলোবোৰ পঢ়ো আৰু পঢ়ি পেলাইও মই কন্টেন্ট বিচাৰি পাওঁ বাৰু হলেও তাৰ মাজতো মানে ভাবি চাও কোনটো মানে প্ৰথমে দৰকাৰী হেতু ওপৰতে মই সদায় ভিডিঅ'টো বনাই দিও আৰু সেই কাৰণে মানে মই এনেকৈ ভাবি থাকোতে মানে যিবোৰ কথা মোৰ মনলৈ আহি গ'ল বুলে মই ভাবা উত্তৰটো যদি পাই যাও মই ধুনীয়াকৈ কথাখিনি ক'বলৈ তো লগালগ মই যতে থাকো ততেই ভিডিঅ'টো বনাই লওঁ পটাপট মানে কাৰণ এখিনি কথা আপোনাৰ এই মাত্ৰ মনলৈ আহিলে পিছৰ সময়খিনিত সেই কথাখিনি মনলৈ নাহিবও পাৰে বুলি মানে মোৰ নাহে সেইকাৰণে মই পটাপট বনাই লওঁ ভিডিঅ'টো আৰু মানে ভিডিঅ'টো বনাওতেও মানে মই ভিডিঅ' বনাইছো বুলিয়ে ভিডিঅ'টো মানে ভিডিঅ'ত যে কথা কৈ আছো বুলি মানে মই ভিডিঅ'টো নবনাও মই জাস্ট কথাখিনি মনৰ কথাখিনি কৈ থাকো কাৰণ যাতে এটাও থাকি না যায় তেনেকেহে ভিডিঅ'টো বনাও সেই কাৰণে মানে মই কবাত আপুনিও কৈ পাও আৰু কবাত তোমালোক বুলিও কৈ পাও আৰু বেছিকে তোমালোকটো আহে কেলে মানে যি সকলে মানে ইয়াত থকা চাগে মোক চোৱা মানে ডাঙৰো আছে বাৰু ডাঙৰো আছে বহুত বা দাদাও থাকিব পাৰে বা পাপাহঁতৰ বয়সৰো থাকিব পাৰে তেওঁলোকেও চাব পাৰে বা মাহঁতৰ বয়সৰ তেওঁলোকক মইতো আপুনি বুলিয়ে কৈছো আৰু কিন্তু মানে মই বিশেষকে কথাখিনি মানে বেছিকে কমেন্ট কৰে মুটকে হৰুৱে হ'ব হেতু কাৰণে মানে মই আপুনিটো নাহে মানে পটককেনে তুমি বুলি আহি যায় মানে কালি ভিডিঅ'টো দিওতে মানে বাগৱাকে বাও ভালকে কৈছে যে মোৰ তোমাৰ ভিডিঅ' বিলাক ইনফৰমেটিভ হয় তাৰ কাৰণে থ্যাংক ইউ বা আৰু কৈছে যে মানে ইউটিউব প্লেটফৰ্মটো তুমি বুলি কোৱাতকৈ আপুনি বুলি ক'লে বেছি ভাল তো মই চেষ্টা কৰিম আপুনি বুলিয়ে ক'বলৈ খালি মানে হেনেকে মানে কথাখিনি কওঁতে মই যদি মনত ভাবি থাকো মানে এটো মই আপুনি ক'ব লাগিব তো কোৱা কথাখিনি খেলিমেলি হৈ যায় মানে সেইকাৰণে মই যদি আকৌ মোৰ ভুলটো হৈ যায় মানে আপুনি বুলি মানে নকৈ তোমালোক বুলি কৈ পাও তাৰ কাৰণে বেয়া নাপাবা খালি হেতুৱে মই আগে ভিডিঅ'টোত কৈ লৈছো আৰু তো এতিয়া ভিডিঅ'টোৰ মাজলৈ আহোঁ যে হেৰি আজি ভিডিঅ'টো দিছো যে ম্যাক্সিমাম মই কমেন্টত দেখিছো বহুতে গ্ৰেজুৱেচন মানে কৰি আছে লাষ্ট সেমত হয় সেই সকলৰ কাৰণে কৈছো তোমালোকে যি সকলে মানে লাষ্ট সেম গ্ৰেজুৱেচনৰ লাষ্ট সেম মত আছা তেওঁলোকে যদি ভাবিছা যে বিএড কৰো বুলি তো কেনেকৈ প্ৰিপেয়াৰ কৰিবা কাৰণ তোমালোকে তো এটা এক্সামৰ কাৰণে পঢ়িব লাগিব আকৌ মানে বিএডৰ কাৰণেও প্ৰিপাৰেচন কৰিব লাগিব কাৰণ বিনা অকনমান হলেও প্ৰিপাৰেচন কৰিব লাগিব লাগিলে এসপ্তাহ 10 দিন হলে প্ৰিপাৰেচন কৰিব লাগিব হা তেতিয়াহে তোমালোকে এক্সামটো ভালকৈ দিব পাৰিবা মনে বিচৰা ধৰণে তো তেওঁলোকক কৈছো যি সকলে গ্ৰেজুৱেচন মানে লাষ্ট সেমত আছে এবাৰ এতিয়া চোৱা মানে আপোনালোকে ফাৰ্ষ্ট স্টেপ হেৰি কৰিব কাৰণ গ্ৰেজুৱেচনৰ চাৰ্টিফিকেটখনৰ মাৰ্কছটোৱে বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট কথা হা আপোনালোকে এটো নকৰিব যে মানে এতিয়া আপোনালোকৰ মেইন হৈছে 1 নম্বৰ কাম হৈছে গ্ৰেজুৱেচনটো কমপ্লিট কৰা হা ভাবি চাওক নিজে মই এটো কোৱা নাই যে মানে তোমালোকৰ গ্ৰেজুৱেচনৰ এক্সামটো মানে ভাল নহওক এনেকুৱা হেতু কথা কোৱা নাই ভাল হওক তোমালোকৰ সেই কাৰণে মই ভিডিঅ'জ বনাইছো মনত ৰাখিবা মানে চোৱা এতিয়া ফাৰ্ষ্ট টাইম তোমালোকে গ্ৰেজুৱেচনৰ মাৰ্কছটো তুলিব ট্ৰাই কৰা হা কাৰণ গ্ৰেজুৱেচনৰ এগ্ৰিগেট 50% হলেহে তোমালোকে বিএডত মানে এপ্লাই কৰিব পাৰিবা বা বিএডটো কৰিব পাৰিবা হেতু মনত ৰাখিবা গ্ৰেজুৱেচনটো মিনিমাম কোৱালিফিকেশন হয় কিন্তু সেই কাৰণে তোমালোকে গ্ৰেজুৱেচনটো ফাৰ্ষ্ট টাইম কৰি লোৱা ভালকে গ্ৰেজুৱেচনত ফোকাস কৰা ফাৰ্ষ্টে হা কাৰণ গ্ৰেজুৱেচনৰ মাৰ্কছত ডিপেন্ড কৰে আৰু এটো নহয় যে গ্ৰেজুৱেচনৰ যেনে তেনে 50% লৈ লওঁ এগ্ৰিগেট তাৰ পিছত বিএডটো কৰি দিও এটো নকৰিবা মিনিমামটো দিছেহে 50% তোমালোকে যে 50%তকৈ বেছি পোৱা বহুত বেছি কাৰণে ট্ৰাই কৰা হা কাৰণ কেলে পাছত তোমালোকে বিএড কৰিছা মানে কি অবভিয়াসলি তোমালোকে টেটৰ কাৰণে প্ৰিপাৰেচন কৰিবা টিচাৰ হবা সেই কাৰণেহে কৰিছা বিএডটো সেই কাৰণেহে কৰিব ট্ৰাই কৰিছা যত তোমালোকৰ কি লাগিব জানানে গ্ৰেজুৱেচনৰ পাৰ্চেন্টেজটো লাগিব হা গ্ৰেজুৱেচনৰ পাৰ্চেন্টেজে তোমালোকক এটা চাকৰি দিব গ্ৰেজুৱেচনৰ সব মিলাইহে দিব হেকানে তোমালোকে অকল এটা বস্তুত হেই নকৰিবা মই এতিয়া এটো কথা কৈছো যে তোমালোকে যি সকলে গ্ৰেজুৱেচনত লাষ্ট সেম হয় তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স গ্ৰেজুৱেচনৰ লাষ্ট সেমটো দিয়া কাৰণ কিছুমানত আগত কমিও থাকিব পাৰে তো তোমালোকে বহাই দিয়া কষ্ট কৰা হেতু কাৰণে হা কাৰণ গ্ৰেজুৱেচনৰ মাৰ্কছটো বহুত বেছি মানে প্ৰভাৱ পেলাব তোমালোকক পাছত
হা ফাৰ্ষ্ট টাইম সেইকাৰণে গ্ৰেজুৱেশ্যনৰ যিখিনি তোমালোকে এক্সাম হ'ব এতিয়া তাৰ কাৰণে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰা যাতে বহুত বেছি তোমালোকে বেছ দিব পাৰা লাষ্ট চেমত কাৰণ লাষ্ট চেমটোত তোমালোকে আগত কিবা কমি অহা বস্তু এটাও তাত বেলেঞ্চ কৰিবলৈ তোমালোকৰ এটা চান্স আছে তো চান্সটো ভালকৈ লোৱা হা সেইটো কথা কৈছোঁ মই আৰু চোৱা বিএডৰ প্ৰিপাৰেশ্যন লগত কেনেকৈ কৰিবা কাৰণ কিছুমানেতো ভাবি আছা যে মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিয়ে বিএডৰ এণ্ট্ৰেঞ্চ দিম তো তেওঁলোকক কৈছোঁ আপোনালোকে কি কৰিব গ্ৰেজুৱেশ্যনৰ কাৰণে ফাৰ্ষ্টে পঢ়ক বহুত বেছিকৈ গ্ৰেজুৱেশ্যনৰ কাৰণে পঢ়ক তাৰপিছত যেতিয়া দিনটো সময়খিনি বা কলেজ যাব বা এনেকৈ অকণমান সময় দিনটোত 1 ঘণ্টা বা 2 ঘণ্টা দিনে ৰাতিয়ে মিলাই মেলি যদি তাতকৈ বেছি দিব পাৰিলেতো ভাল বাৰু মই মাত্ৰ মিনিমামটো কৈছোঁ আপোনালোকে মানে অকণমান দিনতো অকণমান সময় ৰাতিও অকণমান সময় লওক 1-2 ঘণ্টামান সময় বিএডৰ কাৰণে লওক হা প্ৰিপেৰেশ্যনৰ কাৰণে চিলেবাছখন ডাউনলোড কৰি নিজৰ লগত ৰাখি লওক যেতিয়া আপোনালোকৰ নিজৰ গ্ৰেজুৱেশ্যনৰ সেইখিনি পঢ়ি পেলাই নি অকণমান বৰ লাগি যাব তেতিয়া আপোনালোকে আহি যাওক বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে তেতিয়া এণ্ট্ৰেঞ্চৰ কাৰণে মানে ইংলিছ গ্ৰামাৰকে চাই ল'লে বা অকণমান সময় মেথছখিনিকে চাই ল'লে টিচিং এপ্টিটিউডৰ মানে মই কৈছিলোঁ হিমাংশী মেমৰ লেটছ লাৰ্ণ সেইটো ইউটিউব চেনেলকে চাই ল'লে তাৰপিছত আপোনালোকক জিকেকে চাই ল'লে তেনেকৈ অকণমান নিজে ভাগ কৰিব সেইটো বস্তু মাত্ৰ মানে মই কৈছোঁ যে মূলকৈ আপোনালোকে গ্ৰেজুৱেশ্যনৰ এক্সামৰ কাৰণে বেছি প্ৰিপেয়াৰ কৰক হা কেলৈ কৈছোঁ বুজি পাইছেই চাগে এতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰক বাকী এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে অকণ সময় দিয়ক হা যেতিয়া আপোনালোকৰ মানে দিনতো অলপ সময় দিয়ক ৰাতিপুৱাও লাগিলে অকণমান সময় দি দিয়ক আকৌ গধূলিও অকণমান সময় অকণমান বহুত বেছি নহয় বহুত বেছি দিয়ক গ্ৰেজুৱেশ্যনত কাৰণ সেইটো মাৰ্কছে আপোনালোকক বেছি প্ৰভাৱ পেলাব দেই ফাৰ্ষ্টে সেইটো মনত ৰাখি ল'ব আৰু যেতিয়াই আপোনালোকৰ এক্সাম খতম হ'ব যেতিয়াই গ্ৰেজুৱেশ্যনৰ এক্সাম লাষ্ট চেমৰ 6 চেমৰ এক্সাম যেতিয়া একদম খতম হোৱাৰ দিনাৰ পৰা ধৰি আপোনালোকে ফুল প্ৰিপেৰেশ্যন কৰক বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে নন ষ্টপ দিনে ৰাতিয়ে হা যিমানকণ সময় থাকক লাগিলে কোনো কথা নাই বোলে 10 দিন আছে 20 দিন আছে এসপ্তাহে আছে সেইকেইদিনে পুৰা প্ৰিপেয়াৰ কৰক বিএডৰ কাৰণে যিমান সম্ভৱ হয় হওক আৰু কাৰণ উপায় নাই কাৰণ আপোনালোকে বিএডৰ এণ্ট্ৰেঞ্চ আৰু গ্ৰেজুৱেশ্যন দুইখিনি যদি সমানকৈ নিবলৈ চাই একদম ডাঙৰ কথা হ'ব কাৰণ কেলৈ আপোনালোকে মেইনলি এতিয়া ফ'কাছ কৰক মানে গ্ৰেজুৱেশ্যনৰ লাষ্ট চেমৰ এক্সামটো হা মই বাৰে কৈছোঁ কাৰণ সেইটো পাৰ্চেণ্টেজে আপোনালোকক বহুত বেছি হেল্প কৰিব হা সেইটো কথা সেইকাৰণে আপোনালোকে এতিয়া যিখিনি গ্ৰেজুৱেশ্যনৰ লাষ্ট চেমত আছা তেওঁলোকক কৈছোঁ তোমালোকে ফাৰ্ষ্টে মানে গ্ৰেজুৱেশ্যনৰ এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰা বহুত বেছি ভালকৈ হা মাত্ৰ বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে যেতিয়া অকণমান সেইখিনি পঢ়ি বৰ লাগে বা অকণমান ওলাই গৈছা বা অকণমান শুইছা তেতিয়া সেইবিলাক ভিডিঅ'জবিলাক চোৱা ইউটিউবতে চাই দিয়া জিকেকে চাই দিয়া বা কিবা বুকছ ইংলিছ গ্ৰামাৰৰ বুক এখনকে অকণমান চাই দিয়া তেনেকৈ তাৰমানে সেইটো কাৰণে তেনেকৈ প্ৰিপেয়াৰ কৰা তেনেকৈ চাগে ভাল হ'ব কাৰণ কেলৈ তোমালোকৰ মোৰ মতে এতিয়া মানে তোমালোকৰ গ্ৰেজুৱেশ্যনৰ যিটো লাষ্ট চেম এক্সামটো মেইন কাৰণ তোমালোকে এইটো নাভাবিবা যে মই 50% যেনে তেনে গোটাই দিওঁ গ্ৰেজুৱেশ্যনত মই যাতে বিএডৰ এণ্ট্ৰেঞ্চটো দিব পাৰোঁ বা বিএড কৰিব পাৰোঁ সেইটো নাভাবিবা কাৰণ তোমালোকে 50%কৈ বেছি আনা গ্ৰেজুৱেশ্যনত কাৰণ যেতিয়া তোমালোকে টেট দি মেলি এম ই লেভেলত এম ই স্কুলত মানে টিচাৰৰ কাৰণে এপ্লাই কৰিবা যদি টেট পাছ কৰিলা তেতিয়া কথা কৈছোঁ এপ্লাই কৰিলা বা তোমালোকে পূৰা এম এও কৰিলা তাৰপিছত বা এম এ বা মাষ্টাৰ ডিগ্ৰী কৰিলা আৰু তাৰপিছত তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত টিচাৰ মানে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিবা তোমালোকৰ সেই বি এ বা BSc বা BCom তাৰপিছতে মাষ্টাৰ্ছৰ মাৰ্কছ পাৰ্চেণ্টেজে বহুত মেটাৰ কৰিব যাৰ কাৰণে তোমালোকে এটা চাকৰি পাবা ভাবা তেতিয়াহ'লে তোমালোকে অকল 50%ত লাগি নাথাকিবা যাতে তাতকৈ বেছি হওক তোমালোকৰ সেইকাৰণে তোমালোকে ফাৰ্ষ্ট টাইম গ্ৰেজুৱেশ্যনৰ লাষ্ট চেমৰ এক্সামটো খুব বেছি ভালকৈ প্ৰিপেৰেশ্যন কৰা তাৰপিছত অকণমান সময় বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে নিজে জানিবা নহয় এতিয়াতো তোমালোকো ডাঙৰ হৈছা ন জানা মানে এইটো বস্তু ইমানটো মই পাৰিম ইমানখিনি অকণমান পঢ়ি চাই থাকোঁ এনেকুৱা নিচিনাকৈ মানে তেনেকৈ প্ৰিপেয়াৰ কৰা আৰু যিদিনাখনে তোমালোকৰ সেই এক্সামটো খতম হ'ব মানে গ্ৰেজুৱেশ্যনৰ যিটো লাষ্ট চেমৰ এক্সাম 6 চেমৰ এক্সাম খতম হ'ব সেই দিনাৰ পৰা তোমালোক লাগি যোৱা নিজৰ কামত বিএডৰ এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনত দিনে ৰাতিয়ে যিমান পাৰা তেতিয়া পঢ়া মই কি কৈছোঁ বুজি পাইছা সেইটো কাৰণে তো ভাবিছোঁ ভিডিঅ'টোৱে তোমালোকক হেল্প কৰিব আৰু মানে সেয়া মই কৈ যাওঁতে মানে তুমিতো খেলি মেলি হৈ গৈছে তো ভাবিছোঁ বুজি পাইছা মোৰ কথাটো মানে মই সেইটোত লাগি থাকিলে মানে কথাটো ক'ব নোৱাৰিম কিন্তু লাহে আদত কৈ দিম আৰু কাৰণ মই কৈছোঁ মই ইউটিউবৰ প্লেটফৰ্মখনত ফাৰ্ষ্ট নতুন মানে আৰু ভালকৈ মই এইবিলাকখিনি নাজানো
সেইটো কাৰণে তো থ্যাংক ইউ সো মাচ হে বাগৰাকীকো কৈ দিয়াৰ কাৰণে আৰু তোমালোকৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ আৰু মই ভাবিছোঁ মোৰ তেতিয়া ভাল লাগিব যেতিয়া মই কোৱা কথাখিনি তোমালোকে ধুনীয়াকৈ বুজি পাবা আৰু তোমালোকৰ হেল্প হওক আৰু হেতুৱে মই বিচাৰিছোঁ আৰু ভিডিঅ' দিম কাৰণ মই আৰু কনফিউজন মোৰ মনত আহি গৈছে মানে কি কনফিউজন আছে তো ভাবিছোঁ তোমালোক কানেক্ট হৈ থাকা মোৰ লগত আৰু যদি কিবা ভুল দেখিলেও তেনেকৈ মোক আঙুলিয়াই দিয়া মই তেতিয়া শুদ্ধ কৰি ল'ম কাৰণ ভুল চবৰে হয় সেইটোৱে কথা আৰু বাকি ভিডিঅ'জ বিলাকে হেল্প কৰক মই হেতুৱে বিচাৰিছোঁ আৰু প্ৰিপাৰেচন কৰি থাকা আৰু তোমালোকে যিখিনিয়ে গ্ৰেজুৱেশ্যনৰ লাষ্ট টাইম তোমালোকে প্লিজ গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো ওপৰত মানে বেছি ফ'কাছ কৰা যাতে মাৰ্কছ তোলা তোমালোকে কাৰণ ইফালে যদি কমি আছে এইফালে বেলেঞ্চ কৰিব ট্ৰাই কৰা এটা তোমালোকৰ চান্স আছে ভালকৈ চান্সটো লোৱা আৰু তাৰপিছত মাজে মাজে অকণমান বি এডৰ কাৰণে প্ৰিপাৰেচন কৰা বাৰু কিন্তু যেদিনাখনি তোমালোকৰ 6 ছেমৰ এক্সাম খতম হ'ব সেইদিনাৰ পৰা তোমালোক পুৰা প্ৰিপাৰেচনত লাগি যাবা বি এডৰ কিয় ভাল নহ'ব অবভিয়াছলি ভাল হ'ব বহুতে পাৰে যে কিয় তোমালোকে নোৱাৰিবা চবেই পাৰিবা চবৰে ভাল হওক মই সেইটোৱে বিচাৰিছোঁ সেইকাৰণে ভিডিঅ' বনাইছোঁ তো ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ